নমস্কাৰ গাইজ, মোৰ ঘৰৰ বৰপেটা জিলাৰ বুহুৰীগড় আৰু মোৰ লগত আছে এজনী আইতা, মৰম লগা আইতা। আৰু আপোনালোকে জানিলে আচৰিত হ'ব যে আইতাৰ বয়স কিমান জানেনে? 115 বছৰৰ এজনী আইতা। আৰু আপোনালোকে আইতাজনীৰ কিছুমান কথা শুনিলে আচৰিত হ'ব পাৰে। এতিয়া খবৰ কেনেকুৱা? ভালনে? খবৰ ভাল হৈ আছে। আইতাই মানে খোজকাঢ়ি খাই লৈ এনেকৈ বহি থাকে। আৰু এইজনী হ'ল আইতা, কি মৰম লগা আইতাজনী। বয়স হ'ল 115 বছৰ। আৰু আইতাৰ এজন ডাঙৰ ল'ৰা আছে। নমস্কাৰ খুৰা, এজন আইতাৰ ডাঙৰ ল'ৰা। খুৰা, আপোনাৰ নামটো কৈ দিব। আৰু খুৰা, আপোনাৰ বয়স কিমান হৈছে? আৰু এই খুৰাজনৰে 75 বছৰ হৈছে আৰু আইতাৰ হ'ল 115 বছৰ। এইফালে আছে আইতাৰ বোৱাৰী। আইতাই মানে চব কাম নিজে কৰে নেকি? চকুদিও দেখা পায় আৰু নিজে মানে কি বেজিৰে মানে চিলাই কৰে আৰু চব বস্তু মানে নিজে কৰে। চশমা নিপিন্ধাকৈ কাম কৰে, বাপৰে। আৰু এইজনে আইতাই মানে চশমা নিপিন্ধাকৈ কাম কৰে, যিহেতু আমাৰ আজিকালি চকুৰ মানে সৰু থাকোঁতে আমি চশমা ল'ব লগা হয়, কিন্তু আইতাই 115 বছৰ হ'ল চশমা নোলোৱাকৈ মানে চিলাই কৰে নিজে, আৰু খোৱা লোৱা খোজকাঢ়ে নিজে, বঢ়িয়াকৈ আইতাই মানে থাকে, গা পা নিজে ধুৱে। মানে আইতাৰ বোৱাৰীয়ে ক'লে আৰু ইমান মৰম কৰে আইতাক যে ভগৱানে সদায় ভালে ভালে ৰাখে, তাৰে কামনা কৰিলোঁ। জয় অসম, জয় জুবিন। আৰু শেষত আইতাৰ ঘৰত ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ। আইতাই আশীৰ্বাদ দিলে, দিয়ক আইতা, দিয়ক।